আপুনি এটাকৈ বাইক ল'ব দেখিবলৈ পাইছে, এটাকৈ বাইক ল'ব, এটাকৈ মোবাইল লাভ কৰিব, এটাকৈ ৭,০০০ টকাৰ ঘড়ী লাভ কৰিব, লগতে পেট্ৰল লাভ কৰিব, দুটাকৈ হেলমেট লাভ কৰিব আৰু আপোনালোকে বিভিন্ন ধৰণৰ অফাৰ লাভ কৰিব। এইচডিএফচি ফাইনেন্সৰ পৰা যদি আপোনালোকে লয় ৩,০০০ টকাৰ আপোনালোকে তেলৰ ভাউচাৰ লাভ কৰিব, ৭,০০০ টকা আপোনালোকে ৱাটছ অৰ্থাৎ ঘড়ী লাভ কৰিব যদি আপোনালোকে LNT ফাইনেন্সৰ পৰা লয়। আৰু এই যিসমূহ বাইক আপোনালোকে দেখিবলৈ পাইছে কোনো ধৰণৰ সুদ দিব নালাগে, অৰ্থাৎ ১ টকাও সুদ নিদিয়াকৈ আপোনালোকে বাইকসমূহ জিৰ' ডাউন পেমেণ্টত লৈ যাব পাৰিব। কোনো ধৰণৰ টকা দিব নালাগে, কেৱল মাত্ৰ জিৰ' ডাউন পেমেণ্টত সুদ নোহোৱাকৈ আপোনালোকে বাইক যিসমূহ দেখিবলৈ পাইছে এই বাইকসমূহ আপোনালোকে লৈ যাব পাৰিব। হিৰো গ্লামাৰ দেখিবলৈ পাইছে পুৰণি মডেল, যিসকল মানুহে নতুন যিসমূহ গ্লামাৰ বাইক আছে সেইসমূহ নলয়, পুৰণি যিটো মডেলৰ বাইক আছে সেই মডেলৰ বাইক যদি ল'ব বিচাৰে তেন্তে আপোনালোকে ল'ব পাৰিব। পুৰণি মডেলৰ গ্লামাৰ বাইকটোত এক্সচেঞ্জ ডিছকাউণ্ট আছে ৩,০০০ টকা, লগতে নতুনকৈ যদি আপোনালোকে এক্সচেঞ্জ নকৰি ডাইৰেক্ট যদি ল'ব বিচাৰে ১,০০০ টকা আপোনালোকে ডিছকাউণ্ট লাভ কৰিব। দেখিবলৈ পাইছে এয়াৰ এক্সট্ৰিম হিৰো এক্সট্ৰিম বাইক, লগতে ইয়াতে দেখিবলৈ পাইছে স্কুটি আছে আৰু এই স্কুটি আমি দেখিবলৈ পাইছে ৩,০০০ টকা ডিছকাউণ্ট লাভ কৰিব যদি আপোনালোকে হিৰো গুণু মটৰ্ছৰ পৰা লয়। ৩,০০০ টকা ডিছকাউণ্ট লাভ কৰিব। এই যিটো স্কুটি আছে বিভিন্ন ধৰণৰ ফিচাৰ্ছ ইয়াতে আছে, অটোমেটিক যেটো ইন্ডিকেটৰ আছে সেই অটোমেটিক ইন্ডিকেটৰে কাম কৰে, লগতে ইয়াতে দেখিবলৈ পাইছে স্প্লেন্ডাৰ বাইক, কোনো ধৰণৰ টকা দিব নালাগে, জিৰ' ডাউন পেমেণ্টত আপোনালোকে লৈ যাব পাৰিব। বন্ধুসকল জিৰ' ডাউন পেমেণ্টত লৈ আহিছো। ইয়াতে দেখিবলৈ পাইছে ওল্ড মডেল অৰ্থাৎ পুৰণি মডেলৰ যিসমূহ গ্লামাৰ বাইক আছে গ্লামাৰ বাইকসমূহ দেখিবলৈ পাইছে মজুত আছে, লগতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পেশন হিৰো পেশন বাইক যেটো আছে দেখিবলৈ পাইছে, পেশন বাইক আছে, ইয়াতে দেখিবলৈ পাইছে হিৰো স্প্লেন্ডাৰ প্লাস। এইসমূহ বাইক যদি আপোনালোকে ল'ব বিচাৰে আপোনালোকে জিৰ' ডাউন পেমেণ্টত কোনো ধৰণৰ সুদ নিদিয়াকৈ, অৰ্থাৎ যেনে ধৰক মই উদাহৰণ হিচাপে আপোনালোকক কৈ আছো, এই গাড়ীটোৰ দাম যদি ১,০০,০০০ টকা হয় তেন্তে আপোনালোকে ১,০০,০০০ টকা আপোনালোকে কিস্তি দিয়ে আপোনালোকে শেষ কৰিব পাৰিব, অৰ্থাৎ কোনো ধৰণৰ সুদ দিব নালাগে। তো যদি আপোনালোকে বাইক ল'ম বুলি ভাবি আছে তেন্তে এতিয়াই বঙাইগাঁও জিলাৰ ৰাংগাপানীৰ গুণু মটৰ্ছ হিৰো শ্বৰুমত আপোনালোকে এতিয়াই আহক, আপোনাৰ মন পছন্দৰ যিকোনো এটা আপোনালোকে বাইক লৈ যাওক। লগতে ইয়াতে বিভিন্ন ধৰণৰ অফাৰ আছে, মই মালিকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি অফাৰ আছে। ইয়াতে মালিক আছে গুণু মটৰ্ছ হিৰো শ্বৰুমৰ মালিক আছে, মালিকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি অফাৰ আছে। অফাৰৰ ভিতৰত আজি হ'ল 12 তাৰিখ, কালী পূজা উপলক্ষে 15 তাৰিখলৈ চলিব লাগিব আমি যিমান অফাৰ দিম। এতিয়া এটা আছে আপোনাৰ হিৰোৰ এষ্টিম 160, সেইখনত জিৰ' ইণ্টাৰেষ্ট, জিৰ' ইণ্টাৰেষ্ট, তাৰ কোনো ইণ্টাৰেষ্ট দিব নালাগে, যেটা সুদ দিব নালাগে। তাৰপিছত গ্লেমাৰত আছে এক্সচেঞ্জ অফাৰ ৩,০০০ টকা কেছবেক, সুপাৰ স্প্লেণ্ডাৰত আছে ২১০০ টকা, LNT ফাইনেন্সত গাড়ী যদি লয় ৭,০০০ টকাৰ ঘড়ী পাব, IDFC ফাইনেন্সত যদি গাড়ী লয় ৩,০০০ টকা তেলৰ ভাউচাৰ পাব। আমাৰ শ্বৰুমৰ ফালৰ পৰা দুটাকৈ হেলমেট, পেট্ৰল আৰু সিট কভাৰ আৰু এটাকৈ মোবাইল কম্পালসৰি, এটা গাড়ীৰ লগত এটা মোবাইল। ৪ দিনৰ ভিতৰত যিসকল মানুহে বাইক ল'ব তেওঁলোকৰ কাৰণে অফাৰ। তো আপোনালোকে বুজি পাইছে অফাৰখিনি, আপোনালোকক জনাই দি দিলো। যদি আপোনালোকে বাইক ল'ম বুলি ভাবি আছে তেন্তে এতিয়াই আপোনালোকে বঙাইগাঁও জিলাৰ ৰাংগাপানীৰ গুণু মটৰ্ছ হিৰো শ্বৰুমত আহক আৰু আপোনাৰ মন পছন্দৰ যিকোনো এটা বাইক লৈ যাওক।